Hello guys, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক ভালকে স্বাগতম জনাইছোঁ। আজি মই মোৰ ভিডিঅ'ত দেখাম যে মই কেনেকৈ মাছ ধৰিবলৈ যাওঁ নদীৰ ওচৰত। নদীৰ ওচৰত নহয়, জুটুমত গৈছোঁ আমাৰ ঘৰত পাণ গছ। কেনেকুৱা লাগিছে দেখিছে নহয়, একদম ভঁৰালত দি থৈছোঁ। দূৰৰ পৰা দেখাই দিছোঁ। আমাৰ ঘৰত কি গছ আছে আপোনালোকক অন্য এটা ভিডিঅ'ত দেখাম। পাণ গছ কেনেকুৱা লাগিছে, খাব নেকি তামোলৰ লগত, ওচৰৰ পৰা দেখাই দিছোঁ। সুধিলে নহয় পাণ গছজোপা আপোনালোকে। এতিয়া মাছ ধৰিম কেনেকৈ বলক। আৰু মই এতিয়া কাপোৰ চেঞ্জ কৰি লওঁ, চেঞ্জ কাপোৰত মাছ ধৰিবলৈ গৈ আছোঁ। ত' ফাইনেলি এতিয়া ৰেডি হৈ গৈছোঁ মাছ মাৰিবলৈ। এইখন দেখিব জাকৈ, ঘৰ বাবাই আমাৰ বৰষুণ দি আছে আপোনালোকৰ। বহুত বতাহ, চালনী এখন লৈ লৈছোঁ, তেতিয়াহে মাছ পাম। মানে ভাল পাই দিছোঁ নাই বহুত মাছ পাম, ফুল এনজয় এনেকৈ দেই। মই যাক গৈ বুঢ়ীদিহিং নদী। এতিয়া মাছ মৰা জেগা পালোহি। নদীখন ওচৰৰ পৰা এপাক আপোনালোকক দেখা হয় যদি পাৰোঁ। বহুত হাবি ন, একেবাৰে হাবি যিহেতু, যদি পাৰোঁ দেখাই আছোঁ আপোনালোকক। আজি মৌচমটো একদম ভাল, অকণমান ডাৱৰীয়া। এতিয়া বৰষুণো দিয়া নাই। ৰাতিপুৱা বৰষুণ দিছিলে, কিন্তু মই ভাবিছিলোঁ যে ৰাতিপুৱা বৰষুণ দিব, ভিডিঅ' কেনেকৈ বনাম। আপোনালোকৰ নদীত জাল কেনেকৈ পাতিছে আপোনালোকে
আমাৰ বসন্ত কিন্তু জাকখন লাগে তো এতিয়া জাকখন দি থাকিলে মাছ পাইছে হেনো বেছি স্পীড যাব নোৱাৰি হেৰি মাছ বহুত পাইছে ডাঙৰ মাছ আৰু পুঠি মাছ মই বহুত কমকৈ পাইছোঁ ভিডিঅ' কৰি দিব লগা আছে নাই সেইটো কাৰণে মাছে নাই এইখিনি চাওক ইমান মাছ পাইছোঁ মইহে নাই आज वीडियो तो बनाने नाम बहुत किलो मैं करा जाके मार दे बताऊं वीडियो तो बना दूं मुझे बोलो बस मैं है कम मैं भी महिला से मन में आया था प्लीज एखन हिरो मैं ये तो भात कर जाबा लिबो भात कर मसाला नहीं केला के मसाला नहीं की हो ना तो अपना लोग का नहीं पैसे दे तो बहुत हो गई এতিয়া মুখাৰ ওপৰলৈ উঠিছোঁ নহয় हालत देखो मेरी हालत कैसी हो गई ना भागर लगा है कि जब एकदम ভিডিঅ'টো ইমানো দেখোঁ যদি ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব মই একো নহয় বহুত ভাল লাগিছে